আজিৰ ভিডিঅ'ত 2026 চনৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ MCQ লৈ আহিছোঁ। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া কেৰালা পুনৰ উন্নয়ন কৰা 6টা ৰেলৱে ষ্টেচন কোনখন আঁচনিৰ অধীনত আধুনিকৰণ কৰা হৈছিল? অপশ্যন ক স্মাৰ্ট চিটি মিছন, অপশ্যন খ PM গতি শক্তি আঁচনি, অপশ্যন ঘ অমৃত ভাৰত ষ্টেচন আঁচনি, অপশ্যন গ ভাৰতমালা পৰিযোজনা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ অমৃত ভাৰত ষ্টেচন আঁচনি। নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ICAR টেকনলজি পৰ্টফলিঅ ফৰ কৰ্পৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি CSR কনফাৰেন্স কোনখন সংস্থাই আয়োজন কৰিছিল? অপশ্যন ক ভাৰত কৃষি গৱেষণা পৰিষদ, অপশ্যন খ নাবাৰ্ড, অপশ্যন গ নীতি আয়োগ, অপশ্যন গ গ্ৰাম উন্নয়ন মন্ত্ৰালয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক ভাৰতীয় কৃষি গৱেষণা পৰিষদ। 3 নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনৰ 16 জুলাইত ইউক্ৰেইনৰ সংসদে কাক ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছিল? উত্তৰটো হ'ল অপশ্যন গ চাৰ্গিঅ কুৰেশ্বি। 4 নম্বৰ কুৱেশ্যনটো হ'ল 15 জুলাই 2026 তাৰিখে কেন্দ্ৰীয় মন্ত্ৰীসভাই ইউনিয়ন কেবিনেট ভাৰত ছেমি কণ্ডাক্টৰ মিছনৰ দ্বিতীয় পৰ্যায়ত ইণ্ডিয়া ছেমি কণ্ডাক্টৰ মিছন 2.0 6 বছৰৰ বাবে কিমান টকাৰ ব্যয়ৰ সৈতে অনুমোদন জনাইছিল? অপশ্যন ক ৭৬,০০০ কোটি, অপশ্যন ক 1.27 লাখ কোটি, অপশ্যন গ 1.50 লাখ কোটি, অপশ্যন ঘ 2.15 লাখ কোটি। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 1.27 লাখ কোটি। 5 নম্বৰ কুৱেশ্যনটো হ'ল কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল ঐতিহাসিক ভৈৰৱ যাত্ৰা ভাৰতৰ ৰাষ্ট্ৰীয় অমৃত সাংস্কৃতিক ঐতিহাসিক সৈতে তালিকাৰ অনুষ্ঠানৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছিল? অপশ্যন ক জম্মু আৰু কাশ্মীৰ, অপশ্যন ক লাডাখ, অপশ্যন গ লক্ষদ্বীপ, অপশ্যন গ দিল্লী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক জম্মু আৰু কাশ্মীৰ। 6 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতীয় মূলৰ নাছাই মহাকাশচাৰী অনিল মেনেলে কোন দেশৰ ছয়েজ MS-29 মহাকাশ যাত্ৰা কৰিছিল? অপশ্যন ক আমেৰিকা, অপশ্যন খ চীন, অপশ্যন ঘ জাপান, অপশ্যন ঘ ৰাছিয়া। শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ ৰাছিয়া। 8 নম্বৰ কুৱেশ্যনটো হ'ল মহানন্দ বন্যপ্ৰাণী অভয়াৰণ্য কোন ৰাজ্যত অৱস্থিত? অপশ্যন ক পশ্চিম বংগ, অপশ্যন খ গুজৰাট, অপশ্যন খ ঝাৰখণ্ড, অপশ্যন খ ত্ৰিপুৰা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক পশ্চিম বংগত অৱস্থিত। 8 নম্বৰ কুৱেশ্যনটো হ'ল ডক্টৰ শ্ৰীনিবাস কুমাৰ তুংলা কোন কেন্দ্ৰীয় মন্ত্ৰালয়ৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছিল? অপশ্যন ক পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, অপশ্যন খ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়, অপশ্যন গ জল শক্তি মন্ত্ৰালয়, অপশ্যন গ পৃথিৱী বিজ্ঞান মন্ত্ৰালয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ পৃথিৱী আৰু বিজ্ঞান মন্ত্ৰালয়। 9 নম্বৰ কুৱেশ্যনটো হ'ল আন্তঃৰাষ্ট্ৰীয় নাণ্য দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয়? অপশ্যন ক 10 ডিচেম্বৰ, অপশ্যন খ 24 অক্টোবৰ, 17 জুলাই, অপশ্যন গ 21 ছেপ্টেম্বৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ 17 জুলাই আন্তঃৰাষ্ট্ৰীয় নাণ্য দিৱস প্ৰতি বছৰে পালন কৰা হয়। 10 নম্বৰ কুৱেশ্যনটো হ'ল QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংক 2026 অনুসৰি ভাৰতে বিশ্বত কিমান নম্বৰ স্থান দখল কৰিছে? অপশ্যন এ দ্বিতীয়, অপশ্যন বি তৃতীয়, অপশ্যন চি চতুৰ্থ, অপশ্যন ডি পঞ্চম। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি চতুৰ্থ। 11 নম্বৰ কুৱেশ্যনটো হ'ল ফিফা ৰেংক 2026 অনুসৰি ভাৰতীয় ফুটবল দলটোৰ স্থান কিমান? অপশ্যন এ 131তম, অপশ্যন বি 132তম, অপশ্যন চি 139তম, অপশ্যন ডি 134তম। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 139তম। 12 নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনৰ দুৰ্নীতি ধাৰণা সূচক কৰ্পোৰেশ্যন পাৰচেপশ্যন ইনডেক্স CPI অনুসৰি 182খন দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান? অপশ্যন এ 81তম, অপশ্যন বি 79তম, অপশ্যন চি 84তম, অপশ্যন ডি 91তম। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 91তম। কুৱেশ্যনটো হ'ল নীতি আয়োগৰ ৰাজকোষী
স্বাস্থ্য সূচক 2026 অনুসৰি প্ৰথম স্থান কোন ৰাজ্য লাভ কৰিছিল? অপশ্যন এ মহাৰাষ্ট্ৰ, অপশ্যন বি গুজৰাট, অপশ্যন চি কৰ্ণাটক, অপশ্যন ডি উৰিষ্যা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি উৰিষ্যা।